নমস্কাৰ। অমিত বৃক্ষ 10,000 টকা পাবলগীয়া হ'লে ৰিনিউ কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। মই মোবাইলতে লাইভ কৰি আছোঁ, মোবাইলতে আপোনালোকে মোবাইলটোতে কৰিব পাৰিব। ভালদৰে আপুনি চাই যাব আৰু মোবাইলটোতে কৰি যাব। প্ৰথমতে মোবাইলত থকা গুগলটোত যাব, যাই লৈ তাত লিখিব অমিত বৃক্ষ, এইখিনিতে আহিব অমিত বৃক্ষ আন্দোলন বুলি, তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে অকণমান লোডিং হ'ব। লোডিং মানে অকণমান সময় ৰ'ব লাগিব, কাৰণ মোৰ নেট নাই, অকণ প্ৰব্লেম দি আছে। এনেধৰণে ইণ্টাৰফেচখন আহিব। অহাৰ পিছত আপোনালোকে এইখিনি অকণমান চাব পাৰে। চাই লৈ চোৱাৰ পিছত এই ওপৰৰ গুদামটোত, ওপৰত অকণমান গুদাম আহিব। এইটো 3টা দিয়া আছে, এই 3টাত তাতে ক্লিক কৰি দিব। হিন্দী আহি যায়, ইংলিছ বনাই ল'ব আপোনালোকে অলপ বুজি পোৱাকৈ। তাৰপিছতে নিউ ৰেজিষ্ট্ৰেশ্যন বুলি লিখা আছে, তাত ক্লিক কৰি দিব। তাৰপিছতে ওপৰটোত দিব মোবাইলৰ নাম্বাৰ। মই মোবাইলৰ নাম্বাৰ ভৰাই দিছোঁ, চাওকচোন মোবাইলৰ নাম্বাৰ ভৰাই দিছোঁ। তাৰপিছতে মোবাইলৰ নাম্বাৰটো ভৰাই দিছোঁ। অকণমান সময় ৰৈ থাকক বাৰু, মই মোবাইলৰ নাম্বাৰটো ভৰাই দি আছোঁ। স্ক্ৰীনশ্বট নোচোৱাকৈ নাযাব। মোবাইলটো আপুনি নিজে যদি মোবাইল চলাব জানে তেতিয়াহ'লে এই OTP আহি গ'ল। OTPটোত ক্লিক কৰি দিলে হ'ল, OTP আহি যাব। অকণমান সময় ৰ'ব লাগিব। মোৰ OTP আহিল। OTPটো অহাৰ লগে লগে OTPটো ভৰাই দিয়ক। ভৰাই দিয়াৰ লগে লগে ইয়াত আছে হিন্দী হৈ আছে বাৰু, মই ইংলিছটো বনাই ল'ব লাগিব। ইংলিছটো বনাই লৈছোঁ বাৰু। এয়া ফুল নেমটো আহিছে, লাহেশ্বৰী দেউৰী বুলি ফুল নেমটো আহি গৈছে। চাই লওক। ছাবমিটেডটো নালাগে বাৰু, তাত নালাগে, এইটো কৰিব লাগে। তাৰপিছত ৰিনিউ বুলি লিখা আছে, তাত ক্লিক কৰি দিয়ক। ৰিনিউটোত ক্লিক কৰি দিয়া হৈ গ'ল। তাৰপিছত আহি গ'ল, ছাকচেছফুল দেখুৱাই দিলে। এই তেনেধৰণে কৰি দিব।